আজি এজন সাংবাদিকে মোক সুধিছে, মই একো কোৱা নাছিল, দুটা কাৰণে কৈছোঁ মই যে শ্ৰীৰামপুৰত প্ৰমোদ বড়োৱে চিণ্ডিকেট কৰা নাই, প্ৰত্যাহ্বান জনাইছে বুলি কৈছে। মই কৈছোঁ মোৰ লগত মোবাইল ৰেকৰ্ডিং আছে, এইটো মই বাজাই দিয়া নাই। মোবাইল ৰেকৰ্ডিং আছে, মই এইটো বাজাই দিয়া নাই বুলি কৈ দিছোঁ। মই আছে মোৰ লগত, কোনে কালেকশ্যন কৰে, কেনেকৈ কালেকশ্যন কৰে, এই ৰেকৰ্ডিং মোৰ লগত আছে। কি প্ৰত্যাহ্বান জনাব? সেই দিনতো কিবা হৈছিল সি, মই কৈছোঁ আপুনি একদম মা কামাখ্যাৰ ওচৰত যাই পেলাই অফত ল, যদি মই কোৱা নাই বুলি। বিজেপিক চেছ কৰিব লাগে বুলি কোৱাটো, আমি দুটা মিলি পেলাই বিজেপিক চেছ কৰিব লাগিব, এই দিল্লীতে আলোচনা কৰিছিল। মইতো কৈ দিছে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰিছিল যে নহ'ব, বিজেপিক খাব দিব নালাগে, এতিয়া মানে খাব দিব নোৱাৰিব, আমি দুইজনে মিলাই পেলাই বিজেপিক চেছ কৰিব লাগে, এইটোহে আলোচনা কৰিছে। এইটোতো মোৰ লগত আছে মোবাইলত, আজিলৈকেও বাজাই দিয়া নাই মই। সেই বহি বুলি কৈছে, মই এনেকুৱা কথা পতা নাই বুলি। যদি পতা নাই, এই কামাখ্যা মন্দিৰত যাই পেলাই শপত লওঁ, মই কোৱা নাই, যোৱা নাই। তুলি কৈছে কামাখ্যাৰ ওচৰত যোৱা নাই।